মানে মে'ৰ 15 তাৰিখে আমাৰ বিয়াৰ কথা আছিল আৰু এপ্ৰিলৰ 10 তাৰিখে গোটেইখিনি কথা ফাইনেল হৈছিল। মে'ৰ 15 তাৰিখে আছিল। হয়, মে' মাহৰ 15 মে' তাৰিখে মাহৰ বিয়া হ'ল। 15 তাৰিখে বিয়া হোৱা কথা আছিল। তদন্তৰ ক্ষেত্ৰত আমি এইটোৱে বিচাৰোঁ যে প্ৰশাসনে ভালকৈ চাওক, গোটেই বস্তুখিনি চালি জাৰি চাওক, কোনে ইয়াত জড়িত হৈ আছে, সঠিক তদন্ত হওক, সেইটোৱে বিচাৰিছোঁ। দুটা ফেমিলিৰ ফালৰ পৰা আমি গোটেইখিনি এতিয়া আৱেগিক হৈ আছোঁ, তো সেইটোৱে বিচাৰোঁ। তদন্ত মানে কি ক'ম আৰু, ক'বলগীয়া ভাষা নাই। মোৰ ভাগিনী হয় আৰু যেনেকৈ এক্সিডেণ্টটো হ'ল, আমি ড্ৰাইভাৰটো মানে কেনেকৈ যে বাচি গ'ল, ড্ৰাইভাৰটো ইমান টাইম পাৰ হৈ গ'ল, এতিয়ালৈকে ধৰিব পৰা নাই। সেইটো আমাৰ মানে সন্দেহ হৈ আছে। ড্ৰাইভাৰটো অতি সোনকালে কৰায়ত্ব কৰিব লাগে। ৰহস্য থকা বুলি সন্দেহ কৰে নেকি? ৰহস্য এতিয়া ড্ৰাইভাৰটো কৰায়ত্ব কৰিলেহে আমি গম পাম। মানে মে'ৰ 15 তাৰিখে আমাৰ বিয়াৰ কথা আছিল আৰু এপ্ৰিলৰ 10 তাৰিখে গোটেইখিনি কথা ফাইনেল হৈছিল। মে'ৰ 15 তাৰিখে আছিল। হয়, মে' মাহৰ 15 মে' তাৰিখে মাহৰ বিয়া হ'ল। 15 তাৰিখে বিয়া হোৱা কথা আছিল। তদন্তৰ ক্ষেত্ৰত আমি এইটোৱে বিচাৰোঁ যে প্ৰশাসনে ভালকৈ চাওক, গোটেই বস্তুখিনি চালি জাৰি চাওক, কোনে ইয়াত জড়িত হৈ আছে, সঠিক তদন্ত হওক, সেইটোৱে বিচাৰিছোঁ। দুটা ফেমিলিৰ ফালৰ পৰা আমি গোটেইখিনি এতিয়া আৱেগিক হৈ আছোঁ, তো সেইটোৱে বিচাৰোঁ। তদন্ত মানে কি ক'ম আৰু, ক'বলগীয়া ভাষা নাই। মোৰ ভাগিনী হয় আৰু যেনেকৈ এক্সিডেণ্টটো হ'ল, আমি ড্ৰাইভাৰটো মানে কেনেকৈ যে বাচি গ'ল, ড্ৰাইভাৰটো ইমান টাইম পাৰ হৈ গ'ল, এতিয়ালৈকে ধৰিব পৰা নাই। সেইটো আমাৰ মানে সন্দেহ হৈ আছে। ড্ৰাইভাৰটো অতি সোনকালে কৰায়ত্ব কৰিব লাগে। ৰহস্য থকা বুলি সন্দেহ কৰে নেকি? ৰহস্য এতিয়া ড্ৰাইভাৰটো কৰায়ত্ব কৰিলেহে আমি গম পাম।